নমস্কাৰ। কথা হ'ল যে ছেকেণ্ড লিষ্ট আহিবনে? আমাৰ এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে। চ' মই কম ৱেইট কৰিব লাগিব। 6 তাৰিখে ৰিটাৰ্ণ হ'বলৈ গৈ আছে। ৰিটাৰ্ণ হৈ যাওক, কোনো কথা নাই। কাৰণ ইতিমধ্যে গোটেই কেছটো হাইকোৰ্টত মানে উত্থাপন হৈছেই, আপোনালোকে ভিডিঅ' দেখিছে। চ' যোৱাকালি সকলোখিনি পইণ্ট DGP মেইল কৰাৰ পৰা লতাশিলৰ ল'ৰা-ছোৱালী গোট খোৱা, মানে যিখিনি মানে কাট অফৰ যিখিনি প্ৰব্লেম, যিখিনি সমস্যা আছে, ল'ৰাখিনি কিয় সন্তুষ্ট নহয়, সকলোখিনি পইণ্ট মানে হাইকোৰ্টৰ জাজৰ আগত উত্থাপন কৰা হৈছে। আমাৰ উকিলে কৰিছে, দেখিছে। চ' এই কথাখিনি মানে আৰু বাকী আছে, আৰু কিছুমান বাকী আছেই। চ' এইখিনি কৰিবলৈ মানে বৰ্তমান হাইকোৰ্টে এটা ডেট দিছে। আকৌ নেক্সট মানে বস্তুখিনি সম্পূৰ্ণ প্ৰমাণ হ'ব লাগিব। মানে মে' 7 তাৰিখে এটা ডেট দিছে, য'ত মে' 7 তাৰিখে যিটো ডেট হ'ব তাতে শুনানি হ'ব। আশা কৰিম তাতে আমাৰ এটা ভাল খবৰ আহিব। গতিকে সকলোখিনি মানে তথ্য প্ৰমাণ হ'ব লাগিব। মানে পুংখানুপুংখভাৱে এইখিনি মানে বিবেচনা কৰা হ'ব। যদি দৰকাৰ হয় পৰীক্ষা আকৌ নতুনকৈ কাট অফ লিষ্ট মাৰিব লাগিব। এই কথাটো আমি বিশ্বাস কৰোঁ হাইকোৰ্টৰ ওপৰত, আৰু এইটো নিশ্চয় হ'বই। চ' ছেকেণ্ড লিষ্টৰ কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে মানে বিচাৰি আছে, সেইখিনি মই ভাবোঁ মানে ইমান ভয় কৰি থকা লাভ নাই, মন ভাঙি দিয়া লাভ নাই। কিবা এটা হ'ব, নিশ্চয় হ'ব। দেখিছেই সকলোখিনি প্ৰচেছ বৰ্তমান এতিয়া চব আপোনালোকৰ নিজৰ মুখৰ আগতে চলি আছে, চব দেখিয়ে আছে, শুনিয়ে আছে। চ' সেইকাৰণে ধৈৰ্য ধৰিব লাগে। ধৈৰ্য ধৰিলে সদায় ধৈৰ্যৰ ফল সদায় মিঠা। আৰু এটা কথা হ'ল মানে লিখিত পৰীক্ষাৰ পৰা আৰু আগৰ যিটো মানে ভাইভা, সেই ভাইভা নোহোৱাকৈ আৰু প্ৰচেছ আগ নবঢ়াকৈ ইণ্টাৰভিউটোত এটা কেছ কৰিব। সেই কেছটো কৰিবৰ কাৰণে এটা বৰ্তমান অলপ পইচাৰো প্ৰয়োজন হৈ আছে। গতিকে চবেই পইচাবিলাক মানে অনলাইনত মানে য'তে ত'তে পইচাটো নিদি, চ' এজন প্ৰপাৰ মানুহজন যিজন পাইছে সেইজনক মানে পইচাটো দিয়াটো ভাল হ'ব। যোনে তোনে স্কেনাৰ দিলে বুলিয়ে পইচাটো দিলে নহ'ব, কাৰণ পইচাটো এনেই নহ'লে ফ্ৰড হৈ গুচি যাব। চ' যোনে তোনে পইচা বিচাৰিলে পইচাটো নিদিব। কথা হ'ল গ্ৰুপৰ দ্বাৰাই মানে যিটো গ্ৰুপ চলি আছে, সেই গ্ৰুপৰ দ্বাৰাই আপোনালোকে পইচাটো মানে আলোচনা কৰি মানে পইচাটো দিব। যদি যোনে যি পাৰে আৰু হেল্প কৰিব, তেতিয়া কিনে কেছটো আৰু আগলৈ আগবাঢ়ি যাব। যদি মানে এতিয়া বৰ্তমান লিখিত পৰীক্ষাটো হোৱাৰ পিছত একদম সম্পূৰ্ণ স্থগিত হৈ যাব, ওৱেল ভাইভা মৌখিক পৰীক্ষা এইবিলাক নহয়গৈ, তেতিয়া মানে সেই কেছটো কৰি দিলে তেতিয়া সম্পূৰ্ণ ন্যায় নোহোৱাকৈ কোনো প্ৰচেছ আগ নাবাঢ়িব। গতিকে আশা কৰিম চবেই মানে অলপ সহায় কৰিব বুলি। চ' আজিলৈ বস্তুটো ইমানেই আছে, ভিডিঅ'টো ইমানেই আছিল, আৰু আগলৈ এনেকুৱা ইনফৰ্মেশ্যন দি যাবলৈ মই ট্ৰাই কৰিম। বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব এণ্ড লাইক কমেণ্ট কৰিব। চ' আজিলৈ থেংক ইউ।